নমস্কাৰ। অহাকালি 19 নৱেম্বৰ তাৰিখ লাখ লাখ মানুহে লাভ কৰিব 2000 টকা। সেইবাবে আজি আপোনালোকৰ বাবে লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। এনেধৰণৰ খবৰসমূহ পাবলৈ আপোনালোকে মোৰ চেনেলটো ফ'ল' কৰি ৰাখিব আৰু ইউটিউব চেনেলত চাই আছে যদি তেনেহ'লে ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। মই যি লাখ লাখ মানুহৰ বাবে আজিৰ গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ, আপোনালোকে অহাকালি লাভ কৰিব 2000 টকা। কোনে কোনে লাভ কৰিব সেই সন্দৰ্ভত জানিব পাৰিব। যিসকলে PM কিষাণত আবেদন কৰিছে, PM কিষাণৰ 21 নম্বৰ কিস্তিৰ টকা অহাকালি সোমাব। আপোনালোকে ইয়াত দেখিব পাৰিছে 21 নম্বৰ কিস্তিৰ টকাৰ আপডেট আহি গৈছে। 19 নৱেম্বৰ তাৰিখে সকলো কৃষকে লাভ কৰিব 2000 টকা। মই যি লাখ লাখ কৃষকৰ বাবে আজিৰ গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। আজিৰ ভিতৰতে আপোনালোকে যদি এতিয়াও KYC কৰা নাই তেনেহ'লে KYC কৰি লওক। কালি হৈছে 19 নৱেম্বৰ, দিনৰ 2 বজাত আপোনালোকৰ একাউণ্টত সোমাব 2000 টকা। মই যি লাখ লাখ কৃষকৰ বাবে আজিৰ গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। আপোনালোকে আজি যদি KYC এতিয়াও কৰা নাই তেনেহ'লে আপোনালোকে আজিয়েই কৰি লওক KYC। মই যি লাখ লাখ মানুহৰ বাবে আজিৰ গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। অহাকালি হৈছে 19 নৱেম্বৰ। 19 নৱেম্বৰ তাৰিখে লাখ লাখ কৃষকে লাভ কৰিব 2000 টকা। PM কিষাণৰ 21 নম্বৰ কিস্তিৰ টকা অহাকালি দিয়া হ'ব লাখ লাখ কৃষকৰ একাউণ্টত। মই যি লাখ লাখ কৃষকৰ বাবে লৈছোঁ আজিৰ গুৰুত্বপূৰ্ণ খবৰ, ডাঙৰ খবৰ। আৰু মাত্ৰ এটা দিন বাকী আছে। এটা দিন পিছতেই আপোনালোকৰ একাউণ্টত সোমাব 2000কৈ টকা। মই যি লাখ লাখ কৃষকৰ বাবে আজিৰ এই গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। 21 নম্বৰ কিস্তিৰ টকা অহাকালি আপোনালোকে লাভ কৰিব। ভিডিঅ'টো কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাই দিব।